আজি UPPLৰ প্ৰাৰ্থীসকলে বিশেষকৈ ছেকেণ্ড ফেজত হ'ব লগা ভোট চেণ্টাৰসমূহৰ যি প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হৈছে আৰু সেইমতে বিশেষকৈ ওদালগুৰি জিলাত এটা সমষ্টিত আমাৰ প্ৰাৰ্থী নমিনেটেড হৈছে বিশেষকৈ প্ৰাৰ্থীৰ তৰফৰ পৰা আৰু এজন হ'ল ওদালগুৰি সমষ্টিৰ পৰা মই গোবিন্দ বসুমতাৰী আৰু মাজবাট সমষ্টিৰ পৰা আমাৰ ৰূপেন দৈমাৰী মাজবাট সমষ্টি আমাৰ ফ্ৰেণ্ডলি হ'ব বিজেপি আৰু UPPLৰ মাজত যিহেতু আমি বৰ্তমান বিজেপি আৰু UPPL দুটা ৰাজনৈতিক দলে লগতে GSP তিনিটা ৰাজনৈতিক দলে BTRত যৌথ চৰকাৰ চলাইছে আৰু যৌথ চৰকাৰ হোৱাৰ কাৰণে বিশেষকৈ বিজেপি আৰু UPPLৰ মাজত এটা এলায়েন্সৰ ব্যৱস্থা হৈছে আৰু সেই ব্যৱস্থা মতে BTR অঞ্চলৰ যি 12টা সমষ্টি তাৰে 8টা সমষ্টি UPPLক এৰি দিছে আৰু বাকী 4টা সমষ্টিত বিজেপিয়ে তেওঁলোকক আমি এৰি দিছোঁ তাৰে ভিতৰত মাজৰ সমষ্টিত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা হ'ব আৰু এইকাৰণে বিজেপি আৰু UPPLৰ প্ৰাৰ্থী ইয়াত থাকিব আজি পাৰ্টিৰ তৰফৰ পৰা টিকেট দিয়া হ'ল বুলি ঘোষণা কৰাৰ লগে লগে ওদালগুৰি ৰাইজ যথেষ্ট সুখী হৈছে আৰু বিশেষকৈ ওদালগুৰি সমষ্টিত বৰ্তমান চিটিং মন্ত্ৰী BPFৰ তেখেত খুব শক্তিশালী টকা পইচা থকা জনবল থকা এজন ব্যক্তি হয় তেখেতৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাটো ইমান সহজ নহয় আৰু সেইকাৰণে আমি সহজে লোৱা নাই যেহেতু ই এটা যুঁজ আচলতে এটা যুঁজ আৰু সেইকাৰণে যেহেতু সকলে নীতি আৰু আদৰ্শ কথা কৈ আহিছে কৰাপশ্যনৰ বিৰুদ্ধে মাত মাতি আহিছে আৰু BTR অঞ্চলত নিয়ম নীতিৰ বিৰুদ্ধে কাম কৰাৰ কাৰণে BPFক আমি নাকচ কৰিবৰ কাৰণে আহ্বান জনাইছে ৰাইজে আমাক আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি দিছে আৰু এইবাৰ বিশেষকৈ আমি এটা শান্তি আৰু লগতে বিগত 2020 চনত 27 জানুৱাৰী চুক্তি হোৱা যি চুক্তি সেই চুক্তি ৰূপায়ণৰ কথা লৈ আৰু লগতে আমাৰ BTR অঞ্চলত যি মৌলিক সমস্যা আজি 17 বছৰে BPFৰ নেতৃত্ব চলা চৰকাৰে নেগলেক্ট কৰি আহিছে সেই সকলোবোৰ কাৰ্য সম্পাদন কৰা অৰ্থাৎ উন্নয়নৰ কাৰণে কাম কৰা জনসাধাৰণৰ সমস্যা সমাধান কৰা এই কথাটোকে লৈ আমি ৰাইজৰ আগত যাওঁ ইতিমধ্যে ৰাইজৰ পৰা যথেষ্ট ভাল সঁহাৰি অহা বুলি খবৰ পাইছোঁ আৰু আশা কৰোঁ ৰাইজে এইবাৰো বিগত কাউন্সিলৰ নিৰ্বাচন যেনেকৈ UPPLক সমৰ্থন কৰিছিল আঁকোৱালি লৈছিল এইবাৰ ৰাইজে আঁকোৱালি ল'ব আৰু তাৰে এটা ইংগিত আমি ইতিমধ্যে পাইছোঁ আৰু নিশ্চয় এইবাৰ UPPLৰ জয় হ'ব আৰু আমি আশা কৰিছোঁ আৰু বিভিন্ন চ'ৰ্চৰ পৰা আমি পাইছোঁ যে এইবাৰ বিজেপিৰ নেতৃত্বত যি যৌথ এটা এলায়েন্স আছে সেই আসন বুজাবুজিৰ ক্ষেত্ৰত যথেষ্ট প্ৰতিক্ৰিয়া হৈছে ওদালগুৰি জিলাত সম্পৰ্কে কি ক'ব আসন বুজাবুজিৰ ক্ষেত্ৰত তেনেকুৱা ভুল বুজাবুজি এটা প্ৰতিক্ৰিয়াটো হয় এইটো স্বাভাৱিক বিশেষকৈ আমাৰ এটা আশা আছিল UPPLৰ যে BTR অঞ্চলত যি 12টা সমষ্টি আছিলে সেই 12টা সমষ্টি আমাক সকলোকে এৰি দিব সেইটো আমি আশা কৰিছিলোঁ কিন্তু যেহেতু এটা যৌথ চৰকাৰ চলি আছে সেইটো যৌথ চৰকাৰৰ যি ঐক্যতা সেইখিনি বজাই ৰাখিবৰ কাৰণে আমি কিছু এৰাব লগা হ'লেও এৰিব লগা হ'লেও সন্তুষ্ট আমি কাম কৰিব লাগিব
প্ৰতিক্ৰিয়া হৈছে, কিন্তু প্ৰতিক্ৰিয়াৰ ভিতৰত 2-3 পিছত আকৌ হাপ মাৰি নাইকিয়া হৈ যাব। আমি আশা কৰোঁ যিসকলে আজি যিকেইটা সমষ্টিত বিজেপি এৰি দিয়াৰ কাৰণে তাত যিসকলে টিকেট আশা কৰিছিল, প্ৰাৰ্থিত্ব হিচাপে বিচাৰিছিল, তেখেতসকলৰ মনত এটা ক্ষোভ আছে আৰু ক্ষোভ প্ৰকাশ কৰিছিল। আৰু সেইখিনি 2-3 পিছত নাইকিয়া হ'ব। আমি একেলগে মিলি যৌথ যি চৰকাৰ গঠন কৰিলোঁ আৰু অহা দিনবিলাকত গোটেই অসমতে যি এটা যৌথ চৰকাৰ গঠন কৰিম, তাৰ কাৰণে চিন্তা কৰি পেলাই আমাৰ সকলো কৰ্মীয়ে সন্তুষ্ট মনেৰে কাম কৰিব, সেইটো মোৰ বিশ্বাস। আৰু তাৰ কাৰণে আমি আমাৰ প্ৰাৰ্থী কৰ্মীসকলৰ মাজত সোমাই তেওঁলোকক বুজাম। আৰু আমাৰ মাজত এটা কোনো ভুল বুজাবুজি চিট পোৱা নোপোৱাকৈ কোনো ভুল বুজাবুজি কোনো প্ৰতিক্ৰিয়া নাথাকিব। আমি বিজেপিক যিবোৰ সমষ্টিত বিজেপি কেন্দ্ৰ আছে তেওঁলোকে জিকাবৰ কাৰণে UPPLৰ কৰ্মীসকলে আন্তৰিকতাৰে কাম কৰিব। আৰু বিজেপিৰ কৰ্মীসকলেও যিবোৰ সমষ্টিত আমাৰ UPPLৰ প্ৰাৰ্থী আছে তেওঁলোকক শিকাবৰ কাৰণে বিজেপিৰ প্ৰাৰ্থীসকলে ঠিকমতে কাম কৰিব, আন্তৰিকতাৰে কাম কৰিব, সেই বিশ্বাস মোৰ আছে। আৰু এই বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰি আমি এইবাৰ নিৰ্বাচন জিকিম।